বন্ধুসকল, এইবিধ কি তৰকাৰী আপোনালোকে ধৰিব পাৰিছেনে? হয়, নিশ্চয়। এয়া হৈছে কঁঠালৰ মুচিৰ তৰকাৰী। মই খুবেই ভাল পাওঁ আৰু আপোনালোকে দেখি গম পাইছে নিশ্চয়। এয়া হৈছে কঁঠালৰ মুচিৰ চব্জি। বলক তেন্তে কেনেকৈ বনাওঁ, কি কৰোঁ, আপোনালোকে হয়তো বনায় আৰু ময়ো বনাওঁ বেলেগ ধৰণে। আপোনালোকৰ ধৰণে মোৰ ধৰণৰ বহুত বেলেগ হ'ব চাগে, আৰু সেইবাবে মই চিম্পুলকৈ বনাই দেখুৱাইছোঁ আৰু আপোনালোকে শেষলৈ চাই যাব ভিডিঅ'টো। ফটোকেইখন দেখি গম পাইছে চাগে কি বনাম মই। আজি বনাম মই কঁঠালৰ চব্জি, কঁঠালৰ মুচিৰ চব্জি। আৰু এয়া কঁঠাল বইল কৰি থৈ দিছোঁ, কঁঠাল আৰু আলু। তাৰ বাবে মই নহৰুখিনি পেষ্ট কৰি লৈ লৈছোঁ এনেধৰণে। হে গাইজ, ৱেলকাম বেক টু মাই চেনেল। পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভিলেজ ষ্টাইল ৰেচিপিৰ অন্য এটা ভিডিঅ' লৈ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। বলক তেন্তে ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকক। এয়া মই নহৰু খুন্দনাত খুন্দি ল'লোঁ আৰু আনফালে মই কেৰাহীখন বহাই দিছোঁ। আৰু এয়া পিঁয়াজ ডাঙৰ চাইজৰ 2টা লৈছোঁ। পিঁয়াজ সৰহকৈ দিলে বেছিকৈ ভাল লাগে। আৰু এয়া দিছোঁ জালুক। এইখিনি ৰেডি কৰি লৈ থৈ দিছোঁ। আৰু আদা, আৰু আনফালে মই কঁঠালৰ মুচি আৰু আলু বইল কৰি থৈ দিছোঁ, আপোনালোকে দেখা পাইছে। আৰু এতিয়া ইয়াৰ জ্বলাখিনি দি দিছোঁ ইয়াত। ইয়াৰ লগতে দিছোঁ কটা পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত হালধিখিনি দি দিছোঁ। আৰু দিছোঁ নহৰুখিনি, বটি লোৱা নহৰুখিনি দি দিলোঁ। আৰু এতিয়া আমি এইখিনি ভালদৰে লৰাম। আৰু এয়া হৈছে কণবিলাহীখিনি দি দিলোঁ। আৰু এতিয়া আমি কঁঠালৰ মুচিখিনি দি দিছোঁ আৰু ভালদৰে এইখিনি আকৌ ভাজিম। ৰ'ব, মই এতিয়া আপোনালোকক ভালদৰে ওচৰৰ পৰা দেখাই দি আছোঁ ফাইনেল লুকটো। এয়া হৈছে ফাইনেল লুক। দেখিবলৈ তৰকাৰীখন এনেকুৱাই হৈছে, খাবলৈ কিন্তু খুব টেষ্টি হৈছিলে। আপোনালোকেও এনেধৰণে খাই চাব যদি খাই পোৱা নাই। পিঁয়াজ সৰহকৈ দিব আৰু খাই যদি ল'ব, বহুত ভাল লাগে খাই। আৰু এনেকৈ বহুত সময় লৰাই ভাজিব, কাৰণ যিমানেই ভাজিব সিমানেই সোৱাদ হয় খাবলৈ। আৰু এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ অকণমান।
আৰু এইখিনি ভালদৰে এতিয়া লৰাই দিম। আৰু লগতে দিছোঁ জালুক জিৰাৰ গুড়ি, আৰু মই অকণমান জালুকৰ গুড়িও দি দিম এক্সট্ৰা কৰি। আৰু এয়া ধনিয়াৰ গুড়ি দি দিছোঁ, পৰিমাণ অনুসৰি দি দিব। মই এনেকৈ দিছোঁ হাতেৰে, মই এনেকৈ অনুমান পাওঁ। আৰু লগতে হালধিও দি দিছোঁ। আৰু বহুতখিনি ভজা হোৱাৰ পাছত মই গৰম পানী ঢালি দিছোঁ। আৰু 5 মিনিট 10 মিনিট পাছত এইখিনি আমাৰ তৰকাৰী ৰেডি হৈ যাব। গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়, সেইবাবে মই অকণমান কৰি আপোনালোকক দেখুৱাইছোঁ। আৰু এইখিনি ভালদৰে উতলিবলৈ দিম এতিয়া। আমাৰ প্ৰায় চব্জিখিনি হ'বলৈ ধৰিছে। আৰু ইলাচি, দালচেনি, লং গোটেইখিনি বটি কেনে মই এতিয়া ঢালি দি দিম। আমাৰ হৈ গ'ল কঁঠালৰ চব্জি। চ' ফ্ৰেণ্ডছ, লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুন, আৰু বহুত বেছি শ্বেয়াৰ কৰিব। আৰু অন্য এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম আপোনালোকক। মৰম চেনেহ দিব আৰু আগলৈ আগুৱাই যাবলৈ সহায় কৰিব। বহুত বেছি শ্বেয়াৰ কৰিব। বহুত ধন্যবাদ থাকিল। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।